নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নমিতা গোস্বামী এই মুহূৰ্তত দিবলৈ ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ ভিতৰ চৰাত হৈছে নেকি বিসম্বাদ বৰাকৰ নেত্ৰী তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱ অসন্তুষ্ট মনেৰে উভতি গৈছে তাজ হোটেলৰ পৰা তাজ হোটেলৰ কংগ্ৰেছৰ বৈঠকত কি হৈছে চাওক এই বিশেষ প্ৰতিবেদন আজি কংগ্ৰেছৰ হাই প্ৰফাইল বৈঠক পঞ্চতাৰকা হোটেল তাজত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ঘনে ঘনে মিলিত হৈছে বৈঠকত কংগ্ৰেছৰ চূড়ান্ত তালিকা প্ৰস্তুত হৈছে যদিও কেইটামান সমষ্টিক লৈ চলি আছে আলোচনা ইয়াৰ মাজতে আহিলে খবৰ AIUDFক সমষ্টি এৰি দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ বৰাকৰ প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱৰ এই সম্পৰ্কে APCCৰ মাইনৰিটি সেলৰ সম্পাদক আব্দুল কুদ্দুজে কৰিছে মন্তব্য বৰাকৰ সোণাই সমষ্টিটো অন্ততপক্ষে বাকী তিনিটা সমষ্টিৰ লগত মানে বন্ধুত্ব হিচাপত মানে খেলিব দিয়ক সুস্মিতা দেৱে এইবিলাক কাৰণতে ৰিজাইন দিবলৈ ওলাইছে নেকি বা সেই কথাটো এই কথাটো মানে সঁচা যোনটো মানে দেখিছে সুস্মিতা দেৱে সেইটোৱে দেখিছে যেতিয়া মানে সোণাই সমষ্টিত তথা খাচালত কোনো AIUDFৰ কোনো কিচ্ছু নাই কোনো কমিটিও নাই সেই কমিটি নাই যেতিয়া AIUDFৰ তাতে খাচালত দুটা সিট দিয়াটো একদম ভুল সোণাই এৰি দিয়া নাই কিন্তু সোণাই এৰি দিয়া নাই আমাৰ সুস্মিতা দেৱ ইয়াৰ কাৰণে ইয়াৰ পৰা মানে গুচি গৈছে আৰু ৰিজাইন দিব বুলি কৈছে কিহৰ কাৰণে বৰাকত দিছে টোটেল মানে হাইলাকান্দি 3টা তাৰপিছত দক্ষিণ কৰিমগঞ্জ যদি ভ্ৰাতৃত্ববোধক হয় তেতিয়াহ'লে কংগ্ৰেছ গুচি আহিব তাতে আমাৰ সিদ্ধাৰ্থ আহমদ আছে সিদ্ধাৰ্থ 100% গুচি আহিব আৰু টোটেল বদৰপুৰ দিছে এটা আৰু খাচাৰত মানে দুটা হাতীগড়া আৰু সোণাই টোটেল হ'ল আপোনাৰ 7টা সেইটোৰ কাৰণে AIUDF দিছে সেইটোৰ কাৰণে আমি সেইটোৱে বিচাৰিছোঁ আমাৰ হাইকমাণ্ডক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ বৰাকৰ দুটা সিট মানে অন্ততপক্ষে দুটা সিট মানে দক্ষিণ কৰিমগঞ্জ আৰু সোণাই সমষ্টিটো মানে ভ্ৰাতৃত্ববোধক যেনেকা বাকী 3টা দিছে এনেকা সেইটোৰ কাৰণে আমাৰ হাইকমাণ্ডক ৰিকুৱেষ্ট কৰিছোঁ যাতে ইয়াতে বিজেপি মানে যেনেকা নাহে বিজেপি বন্ধ কৰাৰ কাৰণে ৰুকআউট কৰাৰ কাৰণে সেইটো কৰিম মানে এতিয়া যদি আমাৰ সোণাই সমষ্টিৰ যোনটো মানুহ মানে প্ৰজেক্ট কৰিছে তাৰ কিন্তু কোনো ভোট নাই তাৰ কোনো এইটো নহয় বাহিৰা মানুহ আজি ঘোষণা হোৱাৰ পথত কংগ্ৰেছৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা কিন্তু এই ঘটনা ৰাজনীতি মহলত তীব্ৰ চৰ্চিত হৈছে তাজৰ বিশেষ বৈঠকত উপস্থিত হৈ সাংসদ ৰাণী নৰহে বৰাকৰ নেত্ৰীগৰাকীৰ সন্দৰ্ভত কৰিছে মন্তব্য এতিয়া ওপৰত ভিডিঅ' কনফাৰেন্স অহা নাই এতিয়া CC মিটিং কৰি আছে সুস্মিতা দেৱৰ কিছু অলপ মতানৈক্য হৈছে বুলি কথাটো কেনেকুৱা ধৰণৰ তেওঁ কৈ থৈ গৈছে তেওঁৰ মতামতটো তেওঁ কিছু টিকেট তেওঁ নিজে বিচাৰিছিলে তেওঁৰ মানে সেই তেওঁৰ সমষ্টিৰ ভিতৰতেই হওক বা কাছাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত কাছাৰ কৰিমগঞ্জৰ ভিতৰত তেওঁৰ যিবিলাক বিচাৰিছে তাৰ দুই এটা গোটেইখিনি নহয় দুই এটা চেঞ্জ হৈছিলে বুলি কৈছে সেইটোৰ ওপৰত তেওঁ মানে অসন্তুষ্ট প্ৰকাশ কৰিছে আৰু সেইটো এতিয়া সেই বিষয়লৈ ওপৰত ডিছকাশ্যন হৈ থকা নাই এতিয়াতো আমাৰ কেণ্ডিডেটবিলাকৰ ওপৰতে ডিছকাশ্যন হৈছে আৰু ইয়াৰ পিছতে ভিডিঅ' কনফাৰেন্স হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ নেত্ৰী সুস্মিতা দেৱ তেওঁ সন্তুষ্ট হৈ বা পদত্যাগ কৰি নিশ্চয় লোকচান হ'ব তেওঁ সেইটো কথা আপুনি অনুভৱ কৰে ডেফিনেটলি কিন্তু মই নাভাবোঁ যে সুস্মিতাই পদত্যাগ কৰিব মানে পদত্যাগ পত্ৰ দিছে বুলি কৈছে নাই দিয়া নাই তেওঁ এতিয়া ইয়াত আছিলে দিল্লীলৈ গ'ল তেওঁ ইয়াৰ পৰা ওলাই গৈছে ক'ত আছে মই নাজানো কিন্তু ইয়াৰ পৰা ওলাই গৈছে এই সম্পৰ্কে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য সুস্মিতা দেৱৰ লগত তেওঁ কথা হৈছে সুস্মিতা দেৱৰ কিবা ক্ষোভ থাকিব পাৰে এনেদৰে ইতিবাচক মন্তব্যৰে সাংসদজনে জনালে সকলো কথা সুস্মিতা দেৱে পদত্যাগ দিম বুলি ওলাই গৈছে ইতিমধ্যে এইবিলাক সঁচা নহয় এইবিলাক ভুৱা কোনোবাই উলিয়াইছে এইবিলাক কথা চাওক আৰু এটা কথা মই স্পষ্টভাৱে কৈছোঁ কংগ্ৰেছৰ পৰিসৰটো ইমান বিশাল স্বাভাৱিকতে মানুহৰ বহুত আশা-আকাংক্ষা থাকে আমাৰ কৰ্মীসকলৰ আশা-আকাংক্ষা থাকে কেতিয়াবা এনেকুৱা ধৰণৰ এটা ডাঙৰ কাম কৰিবলৈ যাওঁতে কাৰোবাৰ আশা-আকাংক্ষাত অলপ অবাঞ্ছিতভাৱে এনেকুৱা ধৰণৰ আঘাত লাগে গতিকে তেওঁলোকৰ উদগীৰণ হয় এইটো স্বাভাৱিক আৰু এইটো আমি সকলো ঠিক হৈ যাব এইটো আপোনালোকে নিশ্চয় গম পাইছে যে কংগ্ৰেছ অৰ্গেনাইজেশ্যনটো কিমান ভাইব্ৰেণ্ট আৰু সেইকাৰণে এনেকুৱা ধৰণৰ যদি আজি নিশকতীয়া হ'লহেঁতেন আজি যদি একেবাৰে দুৰ্বল হ'লহেঁতেন আপোনালোকে একো শব্দই নুশুনিলেহেঁতেন গতিকে তেনেকুৱা ধৰণৰ একো হোৱা নাই যদি কাৰোবাৰ ক'ৰবাত কিবা তেনেকুৱা ধৰণৰ কিবা থাকে
সেইবিলাক আমি নিৰসন কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ মতেহে কৈছে গৌৰৱ গগৈ আৰু আপোনাৰ হাইকমাণ্ডে মতে পত্ৰ প্ৰেৰণ কৰিছে এনেকৈ তেনেকুৱা বস্তু নহয়। তেওঁৰ লগত মই অলপতে কথা পাতিছোঁ। তেওঁৰ মনত কিবা এটা তেওঁৰ হয়তো ক্ষোভ থাকিব পাৰে, বাট একেবাৰে তেওঁ আমাৰ লগত একেলগে আমি ঐক্যবদ্ধ হৈ আছোঁ আৰু কংগ্ৰেছ দলৰ তেওঁ এগৰাকী খুব শ্ৰদ্ধেয় নেত্ৰী, গতিকে তেনেকুৱা ধৰণৰ একো হোৱা নাই। সভাপতি মতে নহয়, আপোনাৰ আৰু গৌৰৱ গগৈৰ মতেহে টিকট দিছে বুলি এইবিলাক কোনোবাই ভুৱা উলিয়াইছে। ৰাজনীতিত এনেকুৱা ধৰণৰ পশ্চাদঘাতী কোনোবা এনেকুৱা ধৰণৰ কথা উলিয়াই দিয়ে, আৰু বিশেষকৈ বিজেপিৰ এটা ডাৰ্টি ট্ৰিক্স ডিপাৰ্টমেণ্ট আছে, আপোনালোকে জানেই। আৰু এই ডাৰ্টি ট্ৰিক্স ডিপাৰ্টমেণ্টটোৱে এনেকুৱা ধৰণৰ কিছুমান বহুত ফেক নিউজ উলিয়ায়। তেওঁলোকে বিভিন্ন ধৰণেৰে আমাৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ পশ্চাদঘাতী কাৰ্য কৰে। এইটো এটা তেওঁলোকৰ এইটো দৈনন্দিন কথা, কিন্তু আমি সেইবিলাক পৰোৱা নকৰোঁ। আমি ঐক্যবদ্ধ, আৰু কংগ্ৰেছৰ ভয়ত বা কংগ্ৰেছৰ মহাজোঁটৰ ভয়ত যাতে তেওঁলোকে ত্ৰাসিত হৈছে, শংকিত হৈছে, এইটোৱে তাৰ প্ৰমাণ। আমাৰ এইবিলাক কথা একেবাৰে ভুৱা কথা। আমি এটা মহাজোঁট হৈছে, আমি প্ৰত্যেকটো এতিয়া 7টা দল আৰু এটা আহিবই খুজিয়ে আছে। আপোনালোকক মই অত্যুক্তি কৰা নাই যে বহুত ধৰণৰ আহিব খুজিছে। আমি এতিয়া মানে সঁচা কথা ক'লে আমি নিজেই এতিয়া আচৰিত হৈছোঁ যে এনেকুৱা ধৰণৰ হৈছে এতিয়া ধাহি মুহি। এই যে বিজেপি এসময়ত কি কয় এটা ৰেইনব' কোৱালিশ্যন বুলি যে কৈছিলে, তেওঁলোকৰ ৰেইনব'ৰ গোটেইবিলাক ৰং এতিয়া ধাহি মুহি আমাৰ ফালে আহিবলৈ আৰম্ভ কৰিছে। হয়তো তেওঁলোকক লাগে এণ্টি বিজেপি দল লাগে, গতিকে তেওঁলোকৰ লগত কিবা আপোনালোকে যেনেকৈ কৈছিলে তেওঁলোকৰ সভাপতি থকা আপোনালোকে প্ৰতিনিধিত্ব তেওঁলোকক বা আমাৰ ৰাইজৰ দলেই হওক বা এইটো AJP, আমিতো আগতেই কৈছোঁ আমি একেলগে ফাইট কৰাটো দৰকাৰ, আৰু আমাৰ সদ্ভাৱ আছে, তেওঁলোকৰ সদ্ভাৱ আছে কাৰণেইতো আমি এইবাৰ তেনেকুৱা ধৰণৰ গুড উইল জেষ্টাৰ আমি আগবঢ়াইছিলোঁ। খালি আমি এইটো কথাও কৈছিলোঁ যে সদ্ভাৱটো আৰু এখন তাল অকলে বাজিব নোৱাৰে, গতিকে সদ্ভাৱৰ তেওঁলোকে কদৰ কৰিব লাগিব। মানে তালিকা কেতিয়া প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা? অতি সোনকালে আমাৰ মিটিং আজি কেইটা একেবাৰে 9 তাৰিখৰ আগতে আজিও নাপাব নেকি? উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নমিনেশ্যনৰ অন্তিম দিন 9 মাৰ্চ। মাজত মাথো 2টা দিন থকাৰ পাছতো কি কাৰণত এই পৰ্যন্ত কংগ্ৰেছৰ তালিকা ঘোষণা হোৱা নাই, ই এক ৰহস্যৰ বিষয়। নে কংগ্ৰেছৰ ভিতৰ চৰাত চৰ্চিত হোৱাৰ দৰে আসন ভাগ বতৰাক লৈ চলিছে বিসম্বাদ? কিদৰে কংগ্ৰেছৰ শীৰ্ষ মহলে সুস্মিতা দেৱৰ দৰে প্ৰভাৱশালী নেত্ৰীক সন্তুষ্ট কৰি আসনৰ বুজাবুজি কৰে, সেয়া আগন্তুক সময়ত দৃষ্টিগোচৰ হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট চানু চলমানৰ সৈতে চিন্ময় বৰাৰ ৰিপৰ্ট, জাগৰণ নিউজ। এই মুহূৰ্তত ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নমিতা গোস্বামীয়ে বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিসমূহৰ বাবে চাই থাকিব জাগৰণ নিউজ। ধন্যবাদ।